বিহু প্ৰচেছন ঐ গৈ আছে দেই বৰ বিহুৱতী মোক মই পাহৰিছিলোঁ বিহুলৈ গৈ আছে আমাৰ আজি বৰপথাৰ বিহুৰ কেন্দ্ৰীয় নঙালী বিহু শোভাযাত্ৰাৰ কাৰণে আমাৰ মোক কৰি সজাই আনিছোঁ ঢোল ডগৰ পালে নাচিব আৰু কথা বতৰাৰ পৰা দূৰত থাকক জাতি জনগোষ্ঠী মিলা প্ৰীতিৰে থাকক আজি ইয়াত দেখিলোঁ কেৱল অসমৰ কৃষ্টি সংস্কৃতিয়ে নহয় ভাৰতবৰ্ষৰ কৃষ্টি সংস্কৃতি দেখুওৱা হৈছে সকলোৰে ওচৰলৈ গ'লোঁ আৰু ইমান ডাঙৰ সাংস্কৃতিক শোভাযাত্ৰা মই ক'তো দেখা নাই সেইটো কথা মই আকৌ কৈ থ'লোঁ আপোনালোকক কাৰণ মোৰ বাহিৰে এই কথাটো হয়তো আপোনালোকক আৰু কোনেও নক'ব কাৰণ মই ইতিমধ্যে 15খন অসমৰ বিভিন্ন শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে তো বৰপথাৰৰ সাংস্কৃতিক শোভাযাত্ৰা আটাইতকৈ দীঘলীয়া আছিল মই লগত গৈ গৈ ভাগৰি পৰিলোঁ খোজকাঢ়ি ভাগৰি পৰিলোঁ আৰু শেষত মই এখন টমটমত উঠি পেলাই আহিলোঁ আৰু ভাল কথা টমটমৰ চালকজনে মোক চিনি পালে সেইকাৰণে পইচা নল'লে থাকিব লাগে এয়া ক্ৰিকেট হওক বেডমিণ্টন হওক ছুইমিং হওক আগতে ৰিহাৰ্চল কৰি পেলাই খেলোঁ কণী যুঁজটো এনেকুৱা এটা খেল ৰিহাৰ্চল নকৰাকৈ হৈ যায় মই তাত সুধিলোঁ কালি ৰিহাৰ্চল হৈছিলে নাই কণী যুঁজৰ ঘৰত কৈছে নাই হোৱা বোলে তো আজি আমি ৰিহাৰ্চল নোহোৱাকৈ এয়া কণী যুঁজত অংশগ্ৰহণ কৰিছোঁ আৰু ক'ৰবাত মানে ফাৰ্মৰ কণী আহে মইতো দেখিলোঁ তাত ইয়াত কিন্তু একদম অৰিজিনেল হাঁহৰ কণী আহি পাই গ'লেই আৰু এই হাঁহৰ কণীৰে মঞ্চ উদ্বোধন হ'ব কণী যুঁজেৰে এইটো এটা পৰম্পৰা মই নতুনকৈ দেখিলোঁ ভাল লাগিলে ককাইদেউ আচলতে আজি যি কণী যুঁজ অনুষ্ঠানটো আৰম্ভ কৰিব লৈছোঁ আচলতে এই চক্ৰপাতে যিটো কথা ক'লে ঠিকে আছে এইটো ধৰিব লাগিব একদম মই এনেকৈ ধৰিম আগলৈ যাব লাগিব অঁ মোহাৰি ল'ব লাগিব নি চাফা কৰি লওক কণী আচলতে মুখে মুখে আৰু টিকাই টিকা এইটো টিকা বুলি কয় এইটো টিকা থাকে নি আৰু পিঠি তিনিটা চাইড থাকে আৰু এটা থাকে কি থাকে মানে কণী যুঁজ হয় সেইকাৰণে প্ৰথমতে মুখে আমি কণী যুঁজ কৰিবলৈ আগবাঢ়িছোঁ চাওঁ কোন জিকে বাৰু ঠিক আছে এইটো মই ধৰিছোঁ দিয়ক নাই নোৱাৰিব গ'ল ভাঙিলে মোৰ কণীটো ঠিক আছে আৰু এটা এবাৰ মই দিম দেখা যাওক আপোনাৰ দম আছে ধন্যবাদ খুব